3,000 পামেই আছে পাম পাম গৰম গৰম কি হ'ল চাইকেল আহি আছিলো মানে পামচাৰটো হৈ গ'ল মানে চাইকেলখন কেনেকে হ'ল কেনেকে জানিম এতিয়া কেনেকে হ'ল ৰখাচোন মোৰ লগৰ মেকানিক এজন আছে ফোনটো মাৰি লওঁ কৰাচোন কৰা ফোন এটা কৰা দিয়া সহায় এটা কৰাচোন ফোনটোকে মাৰা ৰখাচোন মাৰি আছো হেল্ল' কুশল ঐ গাড়ী এখন পামচাৰ হ'ল হয় নেকি আছোন অকমান মই পাছতে যাব পাৰিম এই লগতে আহা না চিনাকি ল'ৰা এজন আছে মানে ইমান বিপদত পৰিছে আহা না সহায়টো কৰহি আশা কৰ এতিয়া এইপিনে মই হেৰিয়া পিনে আছো দে ভালকে হয় পিনে আছো হয় নেকি ঠিক আছে মই গৈ আছো তাই ৰখি দিয়ক চাইকেল নে বাইক বাইক এখন বুলিয়ে ধৰিলো আহাচোন হয় নেকি আহোন নেকি আহা ঠিক আছে আহি আছে মাতিছে ন তাক আহিব না জল্দি জল্দি মাতা আহি আছে কি হ'ল কি হা মানে পামচাৰ হৈ গ'ল হয় নেকি সেইকাৰণে আপোনাক মাতিছিলো আপুনি ক'লে আকৌ মেকানিক এজন আছে বুলি আচ্ছা কোনটো চকা কোনটো এইটো ঠিক আছে এক ছেকেণ্ড এতিয়া তোমাৰ চাইকেলটো ভালেই হ'লেই ভাল মোৰ লগৰটোক কিবা এটা দিব লাগিছিল নহয় কিবা এটা মানে চাইকেলখন ভাল কৰি দিয়া খোৱা নাই বিমল চিমল সেইবোৰ নাই সেইবোৰ খালে মানুহজনী আছে খাবলৈকে কিবা এটা দি একেবাৰে কপৌ ফুল উঠাই দিব পইচা মানে বেছি অনা নাছিলো বজাৰলৈ আহিছিলো কাৰ্ডটা ভাবিলো কিবা এটা মানে চাহ তাহ অকণ খাবলৈকে কিবা এটা দিয়া আৰু 10 টকা এটা আছে ভাইটি লোৱা এইটো কিবা মিঠাই চিঠাই খাবা হেৰি 10 টকাত নহব এটা কাম কৰিবা তুমি তুমি সন্ধিয়ালে মোৰ দোকানত আগৰ বাকীটো এইটো কিবা এটা মিলাই ল'বা তুমি এওঁ পৰা লৈ ল'বা লৈ ল'ম তুমি ইয়াক দি দিবা মই এওঁ পৰা পইচা লৈ ল'ম তুমি হেয়া ঘৰলৈ আহিছিলা ন এখন কাৰ ঘৰ আছিলে হৰেন্দ্ৰ ঘৰলৈ আহিছে মই গৈ আছো দিয়া সন্ধিয়া যোৱা ব'লা মই যাওঁগৈ এইফালে উঠা কি হ'ল কালি যে পইচা কথাটো কি হ'ল আৰু তোৰ ঘৰলৈ গলো তই ঘৰত নাই পইচা কালি দিলো দেখোন 10 টকা এটা 10 টকাই হয় নেকি সি কৈ গৈছিল নে নাই 10 টকাই নহব নহয় ইমান দূৰৰ তাক মাতি আনিছো সি আহিছে কিবা এটা দিব লাগে নহয় আৰু দিব লাগে আৰু এতিয়া বজাৰলৈ আহিছো পইচা 200 টকা এটা লৈ আহিছো 200 টকা হলো তোক টকা 150 কথা কৈছিলে এতিয়া তই টকা 100 টকা এটা আছে 200 টকা এটা আছে 100 টকা ল 100 টকা দিম 100 টকা দি দিবি তাক মোৰ ঘৰত কৈ দিবি তই এইটো খাই পেলাবি নাখাও দে এতিয়া মই যাওঁ তই যাবি দে মজা হ'ব হা মই এনেই অলপ আধাকে দি আছো আৰু কি কৰিম
হে আজি মাল পাই গলো আজি হোটেলত গৈ অগৈ তগৈ খাম ভালকে পইচা দেখি পোৱা নাই তই এই নাই এইটো মানে তই হোটেলত গৈ খাওঁ গৈ তাক কেতিয়া গজা তই চাইকেল ভাল পাব যে জান না দিম তাক সহায় কৰিছে কি মোৰ জানো না কালি দিম দে তই পইচা দিছে যাবি হে তাক দি যাম যা ধন্যবাদ কিবা কিবা আপোনালোকে নিজৰ বুলি সময় কৰিব